Hello everyone, welcome back to my YouTube channel DEWAN Sir Tutorial. DEWAN Sir Tutorial YouTube channel to মই আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। আপোনালোকে যদি চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব আৰু ভিডিওটো শেষলৈকে চাব তেতিয়ালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। Assam Police Constable Recruitment 2023 211টা পোষ্টৰ কাৰণে এপ্লিকেশন বিচৰা হৈছে। তো ইয়াৰ অফিচিয়েল ওয়েবসাইট লিংকটো ডেসক্ৰিপশন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। তো ইয়াতে লাষ্ট ডেট দি দিছে ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে আৰু ইয়াৰ ষ্টাৰ্টিং ডেট একচুয়ালি হৈছে 7 জানুৱাৰীৰ পৰা। ভ্যাকেন্সি হৈছে 211টা। পোষ্টৰ নাম হৈছে কনস্টেবল গ্ৰেড 3। Application mode online, job category police jobs, job location অসমৰ সকলো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব, এলিজিবল ক্যান্ডিডেট। আৰু অফিচিয়েল ওয়েবসাইট লিংক টু মই মোৰ ডেসক্ৰিপশন বক্সত আপোনালোকক দি দিম। তো ইয়াতে পোষ্টখিনি কেনেদৰে দিছে, আনৰিজাৰ্ভৰ কাৰণে 49 পোষ্ট আছে, OBC MOBCৰ কাৰণে 8টা পোষ্ট, STৰ কাৰণে 110টা পোষ্ট, ST প্লেনৰ কাৰণে 6টা পোষ্ট, EWSৰ কাৰণে 34 পোষ্ট, HCৰ কাৰণে 4টা পোষ্ট দিয়া আছে। আৰু এই পোষ্টখিনিৰ 30% মহিলাসকলৰ কাৰণে ৰিজাৰ্ভ। আৰু ইয়াৰ এলিজিবল যেটো ক্ৰাইটেৰিয়া হেতু হৈছে নেশনালিটি ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব। এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকিব লাগিব। অসমীয়া কথা ক'ব পাৰিব লাগিব ফ্লুয়েন্টলি। ইয়াৰ এজ লিমিট 18 পৰা 40 বছৰ হ'ব লাগিব। 1/7/2022 ভিতৰত। জন্ম 1/7/2004 পৰা 1/7/1982 ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশন আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল by 5 years for HST candidate. HST ক্যান্ডিডেটৰ কাৰণে 5 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া আছে। OBC MOBCৰ কাৰণে 3 বছৰ ৰেহাই দিয়া আছে। আৰু ইয়াৰ এডুকেশনাল কোৱালিফিকেশন যেটো দিছে হেতু হৈছে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ HSLC উত্তীৰ্ণ হ'ব লাগিব। আৰু আন কোৱালিফিকেশনৰ ভিতৰত আছে হোমগাৰ্ড সাৰ্টিফিকেট থাকিব লাগিব আৰু মিনিমাম NCCA সাৰ্টিফিকেট থাকিব লাগিব। ইয়াত এটা ইম্পৰ্টেন্ট নোট দিছে যে যিসকলৰ এই NCCA সাৰ্টিফিকেট অথবা হোমগাৰ্ড সাৰ্টিফিকেট নাই তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। ইয়াৰ সিলেকশন প্ৰসেস হ'ব PST অৰ্থাৎ ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট, ফিজিক্যাল এফিসিয়েন্সি টেস্ট, মেডিকেল টেস্ট, রিটেন টেস্ট, অৰেল আৰু ফাইনাল মেৰিট লিষ্ট হ'ব। আৰু ইয়াৰ যেটো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট দিছে ইয়াৰ কাৰণে যেটো এলিজিবল ক্ৰাইটেৰিয়া হেতু দিছে কি হাইট হ'ব লাগিব জেনাৰেল, OBC, MOBC, HCৰ কাৰণে 162.56 for male and 154.94 centimeter for female. ST হিল আৰু প্লেনৰ বাবে 160.02 centimeter for male and for female 152.40 centimeter. চেষ্ট হ'ব লাগিব, চেষ্ট কেৱল পুৰুষৰ বাবে জেনাৰেল, OBC, MOBC, HC, STৰ কাৰণে 80 centimeter নৰ্মেল আৰু এক্সপান্ডেড ফৰ্ম হৈছে 85 centimeter. ST হিলৰ কাৰণে 78 centimeter নৰ্মেল আৰু 83 centimeter expanded form. Efficiency test will carry 40 marks. It will have 2 events. ইয়াত দুটা ইভেন্টস থাকিব। মেল ক্যান্ডিডেট ৰেচৰ কাৰণে ফিজিক্যাল এফিসিয়েন্সি টেষ্টত PST মেল ক্যান্ডিডেটৰ কাৰণে 14 মিনিট সময় থাকিব আৰু 3200 মিটাৰ দৌৰিব লাগিব। ম্যাক্সিমাম কোৱালিফাইং টাইম হৈছে 840 সেকেন্ডস। লং জাম্পৰ ক্ষেত্ৰত দিছে 335 সেন্টিমিটাৰ লং জাম্প দিব লাগিব, 3টা চান্স পাব। ফিমেল ক্যান্ডিডেটৰ কাৰণে 1600 মিটাৰ ৰেস 8 মিনিটত কমপ্লিট কৰিব লাগিব। লং জাম্প মিনিমাম 244 সেন্টিমিটাৰ, 3টা চান্স পাব। আৰু রিটেন টেস্ট will be consist of 100 multiple choice type question to be answered on an OMR answer sheet. OMR answer sheet থাকিব, তাতে 1টা কোশ্চেন থাকিব আৰু
প্ৰতিটো কুৱেশ্যনৰ কাৰণে হাফ মাৰ্কছ থাকিব দ্যাট মিন্স 50 মাৰ্কছ টোটাল আৰু ইয়াৰ যেটো সিলেবাস নেগেটিভ মার্কিং নাই এটা ইয়াত গুৰুত্বপূৰ্ণ কথা দিয়া আছে নেগেটিভ মার্কিং নাথাকে এলিমেন্টারি অ্যারিথমেটিক জেনারেল ইংলিশ লজিক্যাল রিজনিং মেন্টাল এবিলিটি আসামস হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমি জেনারেল অ্যাওয়ারনেস জেনারেল নলেজ এন্ড কারেন্ট এফেয়ার্সৰ ওপৰত কোশ্চেন থাকিব আৰু ইয়াৰ যেটো কোশ্চেন পেপাৰ অসমীয়া বড়ো বেংগলী আৰু ইংলিশত হ'ব আৰু ইয়াৰ যেটো ৰিটেন টেষ্ট তো গুৱাহাটীত হ'ব আৰু ডেট আৰু ভেনু এতিয়ালৈকে নোটিফাই কৰা নাই হেতু পৰৱৰ্তী সময়ত নোটিফাই কৰিব আৰু এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰাৰ কাৰণে যেটো ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব যোৱাৰ পিছত স্ক্ৰল কৰিব লাগিব ৱেব লিংক সিলেকশনত ক্লিক কৰিব লাগিব এপ্লাই অনলাইন তাৰ পিছত এটা নতুন ৱেব পেজ ওপেন হ'ব আৰু তাতে পাৰ্সোনাল এডুকেশনাল ডিটেইল দিব লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ সিগনেচার আৰু প্ৰয়োজনীয় ডকুমেন্টস আপলোড কৰিব লাগিব তাৰ পিছত সাবমিট কৰিব লাগিব আৰু হেকত যেটো প্ৰিন্ট আউট হেতু লবলৈ যাতে না পাহৰে তো ইয়াৰ কিছু ইম্পৰ্টেন্ট ডেটৰ বিষয়ে আপোনালোকক কৈ দিছো যে স্টাৰ্টিং ডেটস ফৰ অনলাইন এপ্লাই 7/1/2023 অৰ্থাৎ 2023 ৰ 7 তাৰিখ 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এপ্লিকেশনৰ লাষ্ট ডেট হৈছে 5/2/2023 অফিচিয়েল ৱেবছাইটৰ লিংক বা নোটিফিকেশনৰ লিংক মই মোৰ ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে তো এটো ইন্ডিয়া ফাৰ্স্ট জব এলাৰ্টত গৈ আপোনালোকে চাব পাৰে গতিকে মোৰ আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছো পৰৱৰ্তী ভিডিওত আৰু সবিশেষ কেনেদৰে এপ্লাই কৰিব তাৰ সবিশেষ মই আপোনালোকৰ সৈতে আলোচনা কৰিম তো ধন্যবাদ দেখা হ'ব পৰৱৰ্তী ভিডিওত থ্যাংক ইউ